ফুল ট্যাঙ্ক মানে 500 টাকাৰ পেট্ৰল নহয়, আমি ফুল ট্যাঙ্ক পেট্ৰল দিয়াৰ সিদ্ধান্ত লৈছোঁ। লগতে ভিডিঅ'টো চাই যিজন মানুহ আহিব আমাৰ শ্ব'ৰুমত স্ক্ৰীনশ্বট লৈ তেখেতৰ কাৰণে ৰাখিছোঁ আমি এটা বেলেগ ধৰণৰ অফাৰ, যেনেকুৱা আমি দিম 5 লিটাৰমান। পিছত আৰু যদি পাৰোঁ আমি তেখেতৰ চিভিলৰ ওপৰত ডিপেণ্ড কৰি কোম্পানীৰ পৰা বিভিন্ন ধৰণৰ অফাৰ থাকে, সেইবিলাক আমি সোমাই দিয়াৰ কাৰণে চেষ্টা কৰিম। মই এতিয়া উপস্থিত আছোঁ বিজনী এণ্ড কে অটোমোবাইলছত। ইয়াতে বাজাজৰ যিকোনো বাইক আপোনালোকৰ মন পচন্দৰ বাইক কম পইচা ডাউন পে'মেণ্ট দি আপোনালোকে লৈ যাব পাৰিব ঘৰলৈ। কি অফাৰ আছে, কোনটো বাইকত কি অফাৰ আছে, শ্ব'ৰুমৰ পৰা কি অফাৰ দিছে আপোনালোকক সম্পূৰ্ণ জনাম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে আপোনালোক ভিডিঅ'টো চাব। হয় দৰ্শক, আহক। আপোনালোকে এন কে অটোমোবাইলছে আগবঢ়াইছে 7,776 টকা দিলে আপুনি চিটি 20 বাইক পাব। পালচাৰ 125 যুৱকৰ মাজত ফেমাছ বাইক 10,413 টকাত পাব। পালচাৰ NS 125 11,259 টকাত পাব। প্লেটিনা পাব 8,548 টকাত। পালচাৰ NS 160 পাব 13,298 টকাত। পালচাৰ 150 12,000 টকাত, 12,050 টকাত আপোনালোকে পাব। আৰু অফাৰ আছে, আপোনালোকে প্ৰথমৰ পৰা ভিডিঅ'টো আপোনালোকক আগতে কৈছে, ভিডিঅ'টো আপোনালোকে চাব। আহক চাওক, যুৱকৰ মাজত ফেমাছ বাইক পালচাৰ 125। আজি আহক, আপোনালোকে আজিয়ে শ্ব'ৰুমৰ লগত যোগাযোগ কৰক। এন কে অটোমোবাইলছ বিজনী আহি আপোনালোকে যোগাযোগ কৰক আৰু মন পচন্দৰ যুৱকৰ মাজত ফেমাছ বাইক বুলি ক'লেও ভুল নহ'ব, পালচাৰ 125। আহক, আজিয়ে যোগাযোগ কৰক। আপোনালোকৰ মন পচন্দৰ 10,000 10,500 টকা দিলে আপোনালোকৰ মন পচন্দৰ বাইক আপোনালোকে ঘৰলৈ লৈ যাব পাৰিব। আজিয়ে যোগাযোগ কৰক, দেৰি নকৰিব। অফাৰটো সীমিত দিনৰ কাৰণে অফাৰটো আছে। লক্ষী পূজাৰ পৰা আপ টু দীপাৱলী উপলক্ষে এই অফাৰটো চলি আছে। আপোনালোকে দেৰি নকৰি আজি আপোনালোকে যোগাযোগ কৰি মন পচন্দৰ বাজাজ 125 আপোনালোকে ঘৰলৈ লৈ যাওক। আৰু এটা বাইক আছে, এই বাইকখনো যুৱকৰ মাজত ভাল পপুলাৰ বাইক পালচাৰ 150। পালচাৰ 150 যুৱকৰ মাজত ফেমাছ বাইক ক'লেও ভুল নহ'ব, আগতে কৈছোঁ ক'লেও ভুল নহ'ব। এই বাইকখন আপোনালোকক মাত্ৰ আপোনালোকে 12,050 টকা ডাউন পে'মেণ্ট কৰিলেই আপোনালোকে এই মন পচন্দৰ পালচাৰ 150 ঘৰলৈ লৈ যাব পাৰিব। এই অফাৰটো সীমিত দিনৰ কাৰণে অফাৰটো আছে। আপোনালোকে আজিয়ে শ্ব'ৰুমৰ লগত যোগাযোগ কৰি আপোনালোকৰ মন পচন্দৰ পালচাৰ 150 ঘৰলৈ লৈ যাওক আৰু আপোনালোকে অফাৰখিনি গ্ৰহণ কৰক। পালচাৰ মাজত আৰু এখন বাইক আছে, পালচাৰ NS 160। এই বাইকখনো যুৱকৰ মাজত ফেমাছ বাইক। এই বাইকখনো আজিয়ে যোগাযোগ কৰক। মাত্ৰ আপোনালোকে 13,298 টকা ডাউন পে'মেণ্ট কৰক আৰু মন পচন্দৰ পালচাৰ NS 160 যিখন বাইক আছে, এই বাইকখন আপোনালোকে ঘৰত লৈ যাওক। মাত্ৰ সীমিত দিনৰ কাৰণে এই অফাৰটো চলি আছে। লক্ষী পূজাৰ পৰা আপ টু দীপাৱলী উপলক্ষে এই অফাৰ চলি আছে। আজিয়ে শ্ব'ৰুমৰ লগত যোগাযোগ কৰি আপোনালোকে মন পচন্দৰ যিখন পালচাৰ NS 160 আছে আপোনালোকে ঘৰলৈ লৈ যাওক। আৰু এখন বাইক আমি লৈ আহিছোঁ, বাইকখন হ'ল বাজাজ পালচাৰ NS 125। এই বাইকখনো যুৱকৰ মাজত বহুত ফেমাছ বাইক। এই বাইকখন আপোনালোকে আজিয়ে শ্ব'ৰুমৰ লগত যোগাযোগ কৰক। একবাৰে সীমিত অলপ টকা ক'লে ভুল নহ'ব, 11,279 টকা আপোনালোকে ডাউন পে'মেণ্ট কৰক আৰু মন পচন্দৰ পালচাৰ NS 125 আপোনালোকে ঘৰলৈ লৈ যাওক। দৰ্শক, আৰু এখন বাইকখন কম দামী হ'লেও এই বাইকখন ডেকাৰ পৰা একদম বৃদ্ধলৈকে সকলোৰে মাজত ফেমাছ বাইকখন হ'ল প্লেটিনা, তেলেৰ ৰজা প্লেটিনা। এই বাইকখন 8,548 টকা ডাউন পে'মেণ্ট কৰক আৰু আপোনালোকে লৈ যাওক, ঘৰত লৈ যাওক। কিয়নো এই বাইকখন বিজনেছৰ ক্ষেত্ৰত বহুত ভাল। আপোনালোকে তেলৰ ৰজা বাইক আপোনালোকে বিজনেছৰ ক্ষেত্ৰত বহুত ভাল। 1,000 টকা 500 টকা তেল ভৰালে আপোনালোকে 10 দিন 15 দিন আপোনালোকে একদম বিন্দাছ চলাব পাৰিব এই বাইকখন। আজিয়ে যোগাযোগ কৰক। সীমিত দিনৰ কাৰণে এই অফাৰটো আছে। লক্ষী পূজাৰ পৰা আপ টু দীপাৱলী উপলক্ষে এই অফাৰটো বিজনী এণ্ড কে অটোমোবাইলছে আগবঢ়াইছে। আপোনালোকে দেৰি নকৰি আজিয়ে আপোনালোকে শ্ব'ৰুমৰ লগত যোগাযোগ কৰি আপোনালোকৰ মন পচন্দৰ যিবিলাক বাইক আছে আৰু কি অফাৰ চলি আছে, আপোনালোকে এই অফাৰ চলি আছে। শেষত আৰু এটা ক'ব বিচাৰিছোঁ, শ্ব'ৰুমৰ পৰা এটা বম্পাৰ অফাৰ দিছে। সেই অফাৰটো হ'ল আপোনালোকক এই সীমিত দিনৰ কাৰণে যিকোনো অফাৰ আছে, অফাৰৰ লগত শ্ব'ৰুমৰ পৰা যিটো অফাৰ দিছে আপোনালোকে দুটাকৈ হেলমেট পাব আৰু ছিট কভাৰ পাব। আৰু যদি আমাৰ ভিডিঅ'টো চাই শ্বেয়াৰ কৰি যদি স্ক্ৰীনশ্বট মাৰি যদি আপোনালোকে শ্ব'ৰুমক দিব পাৰে, আপোনালোকে 500 টকাৰ আপোনালোকে তেল ভৰাৰ কাৰণে আপোনালোকে শ্ব'ৰুমৰ পৰা আপোনালোকে 500 টকাৰ আপোনালোকে তেল ভৰাই দিব।
আপোনালোকে ভিডিঅ'টো কেনে পালে আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ যিবিলাক ইচ্ছুক সেইবিলাক যাতে শ্ব'ৰুমৰ লগত যোগাযোগ কৰিব পাৰে আপোনালোকৰ নাম্বাৰ দি দিম আপোনালোকে আজিয়ে যোগাযোগ কৰক যোগাযোগ কৰি আপোনালোকৰ শ্ব'ৰুমৰ যিখিনি অফাৰ আছে অফাৰখিনি আপোনালোকে গ্ৰহণ কৰক